নমস্কাৰ আছামিজ MCQ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আছে আপোনালোকৰ আছাম ৰিক্ৰুটমেণ্টৰ কাট অফ ইহঁত কিমান আহিছে সকলোখিনি এই ভিডিঅ'ত জানিব পাৰিব। গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক দেখাম আছাম ৰিক্ৰুটমেণ্টৰ কাট অফ কিমান আছে। মই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কাট অফ ওলাইছিলে মই চাইছিলোঁ আপোনালোকক দেখাই আছোঁ। কিহত কিমান কাট অফ আছে সকলোখিনি জানিব পাৰিব। তলৰ ফালে আপোনালোকৰ কাট অফটো দিয়া আছে। মই পাইছোঁ কাট অফ। তাত আপোনালোকৰ ইয়াত আছে ইউআৰৰ কাৰণে আপোনালোকৰ 110ৰ পৰা 120 মাৰ্কৰ ভিতৰত, আৰু মানে গ্ৰেড 3 কাৰণে, আৰু 4ৰ কাৰণে আছে 130ৰ পৰা 35ৰ ইয়াত OBC কাৰণে আছে আপোনাৰ গ্ৰেড 3 কাৰণে 100ৰ পৰা 110ৰ ভিতৰত, আৰু গ্ৰেড 4ৰ কাৰণে 125ৰ পৰা 135ৰ ভিতৰত। EWSৰ বাবে আছে ইয়াত আপোনালোকৰ EWSৰ বাবে আছে কাট অফ গ্ৰেড 3 কাৰণে 100ৰ পৰা 110 মাৰ্কৰ ভিতৰত, আৰু গ্ৰেড 4ৰ কাৰণে 120ৰ পৰা 130 মাৰ্কৰ ভিতৰত। SC কাৰণে আছে 90ৰ পৰা 100ৰ ভিতৰত, গ্ৰেড 3 কাৰণে 4ৰ কাৰণে আছে 100ৰ পৰা 110ৰ ভিতৰত, আৰু ST কাৰণে আছে অৰ্থাৎ ট্ৰাইবেলৰ কাৰণে আছে 85ৰ পৰা 95লৈকে গ্ৰেড 3, আৰু 4ত আছে 95 to 105 মাৰ্কছ। আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।